আমি জিলা কংগ্ৰেছ কমিটিৰ ফালৰ পৰা আমি সুখী যেহেতু প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া যোৰহাট বিধানসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে কংগ্ৰেছ হাইকমাণ্ডে। তাৰ কাৰণে প্ৰথমে মই তেখেতলৈ শুভেচ্ছা জনাইছোঁ আৰু আমাৰ হাইকমাণ্ডলৈ শুভেচ্ছা জনাইছোঁ। এইবাৰ যুঁজখন যোৰহাটৰ পৰাই আৰম্ভ হ'ব। অসমৰ যুঁজখন হ'ব দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ হ'ব। হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ যোৰহাট নগৰৰ পৰা যোৰহাট বিধানসভা সমষ্টিৰ পৰা আৰম্ভ হ'ব আৰু অসমৰ মুখ্যমন্ত্ৰী যোৰহাটবাসীয়ে যোৰহাটৰ পৰাহে অসমৰ মুখ্যমন্ত্ৰী এইবাৰ অসমবাসীয়ে লাভ কৰিব যোৰহাট বিধানসভা সমষ্টিৰ পৰা। আপোনালোকে জানে নিকা বাপমূৰ্তি এজন আমি কেণ্ডিডেট প্ৰদান কৰিছোঁ গৌৰৱ গগৈ ডাঙৰীয়া। কোনো কাৰাপশ্যন নাই আৰু তেওঁৰ পিতৃও কোনো কাৰাপশ্যন নাই। প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া কোনো কাৰাপশ্যন নাছিলে। এটা স্বচ্ছ নিকা বাপমূৰ্তি এজন প্ৰাৰ্থী আমাৰ হাইকমাণ্ড আমাক প্ৰদান কৰিছে গৌৰৱ গগৈ ডাঙৰীয়াক। আমি আশা কৰিছোঁ যোৰহাটবাসীয়ে হিয়া হাজৰিয়ে এইবাৰ ভোট প্ৰদান কৰিব গৌৰৱ গগৈ ডাঙৰীয়াক। কাৰণ যোৱা বছৰবিলাক যোৱা পৰিকল্পনাবিলাকত আমি দেখিছোঁ যোৰহাটত বিধায়কে হৈ থাকে, মন্ত্ৰী নহয় যোৰহাটত। এইবাৰ মুখ্যমন্ত্ৰী হ'ব যোৰহাটৰ পৰা। গতিকে সকলোকে মই সহায় সহযোগিতা কামনা কৰিছোঁ। যোৰহাট বিধানসভা সমষ্টিৰ ৰাইজকে ধৰি অসমবাসীলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। গৌৰৱ গগৈ ডাঙৰীয়াক আশীৰ্বাদ দিবৰ কাৰণে আহ্বান জনাইছোঁ। ধন্যবাদ। পবিত্ৰ মাৰ্ঘেৰিটা হ'ল আহোমৰ উপাধি নথকা এজন ব্যক্তি। তেওঁকো আহোমৰো পৰিচয় নাই। মাৰ্ঘেৰিটা বুলি কোনো আহোমৰো নাই। গতিকে তেওঁক আমিও বিশ্বাস নকৰোঁ। নিজৰ উপাধিৰে তেওঁ গ্ৰান্টি নাই। তেওঁ কি ৰাইজক গ্ৰান্টি দিব? আৰু তেওঁ আমাৰ চালনীহে, লোকেল নহয়। গৌৰৱ গগৈ জন্ম জেগা ইয়াত, বাপেকৰ জন্ম জেগা ইয়াত, ককাকৰ ইয়াত। গতিকে আমি স্থানীয় মানুহ বিচাৰিছোঁ। চালনী মানুহ আমাক নালাগে। যোৰহাটে চালনী মানুহক কেতিয়াও একচেপ্ট কৰা নাই আৰু ভৱিষ্যতে একচেপ্ট নকৰে। মোৰ বিশ্বাস এইবিলাক ডিছকাছ কৰিব আমাৰ লেভেলত নাই। আমাৰ লেভেলত আমাৰ ডিষ্ট্ৰিক্টৰ ভিতৰতে আমি পৰে, এইখিনি আমি ক'ব পাৰোঁ। তেওঁলোকো ওপৰ লেভেলত ডিছকাছ কৰক, অখিল গগৈও ডিছকাছ কৰক ওপৰ লেভেলত তেওঁলোকৰ মেটাৰ। এইটো